আমি সুসুদা বুলি সকলোৱে আপোনাক পানী অলপ দে ভাল লাগিব অঞ্চললৈ আমন্ত্ৰণ জনালো আপোনাৰ অনুভৱটো কওক কেনেকুৱা লাগিছে আহি একদম ভাল লগা নাই ভাবে মোক সেইটো কথা সুধি নাথাকিব কথা অলপ চাই চিতি সুধিবি নহ'লে মই উঠি যামগৈ দেই ইয়াৰ পৰা ইয়াৰ মাথাটো একদম গ'ল দেৱদাস হোৱাৰ পৰা মাথাত একোৱে নাই আপোনাৰ মাথা গৰম কৰি নাথাকিবি মোক এই ভটাগুটি ফেক্টৰীত টেগাই পেলাই দিবি হেল্ল' গাইজ পুনৰ এটা নতুন ভিডিঅ'লৈ মই মতলব নাই আপোনালোকক সুন্দৰকে স্বাগতম জনাইছো আজি আমি এটা নতুন শ্ব' আৰম্ভ কৰিবলৈ লৈছো আমাৰ চেনেলত উপলব্ধ হ'ব নাম হৈছে লোকেল লভ ষ্টৰী সেইবাবে আমি আমাৰ এজন বিশেষ আমাৰ মহান ব্যক্তিক অঞ্চললৈ আমন্ত্ৰণ কৰি আনিছো আপোনালোকৰ বাবে তেওঁ নিজৰ অভিজ্ঞতাৰ ফালৰ পৰা তেওঁ কিবা কিবি কথা ক'ব আপোনালোকে আমন্ত্ৰণ জনালো এয়া আমাৰ বাবুদা আমি বৰ্তমান দেৱদাস বুলি খ্যাত এনে ওৰফে তেওঁৰ নাম সুসুদা প্ৰিয় দৰ্শকসকল আমি এটা বৰ্তমান সুন্দৰ পৰিৱেশত আমি বহি লৈছো এইফালে চাব পাৰে সুন্দৰ বাঁহ হাৱা মাৰি আছে আমাৰ সন্মুখ ফালে আছে সেউজীয়া ধাননি পথাৰ সোণালী সোণগুটি হবলৈ বেছি দিন নাই আৰু আমাৰ কেমেৰা পাৰ্চন গহিং চন্দ্ৰই ধুনীয়াকে দেখুৱালে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব বুলি আশা ৰাখিলো তেনেহলে আৰম্ভ কৰো আজি আমাৰ অনুষ্ঠান পানী অলপ দে কেমেৰা পাৰ্চন ইটো কি মানুহ আনিলে হয় পানীহে খুজিছেচোন বেলেগ মানুহৰ বিচাৰি নাপালি এই কেমেৰা পাৰ্চন গহিং চন্দ্ৰ বেলেগ মানুহৰ বিচাৰি নাপালি প্ৰিয় দৰ্শক বেয়া নাপাব এওঁ দেৱদাসে মানে শিখৰ নোখোৱাকে থাকিব নোৱাৰে শিখৰ সেৱন কৰিব যিটো স্বাস্থ্যৰ বাবে হানিকাৰক তথাপি তেওঁ জানেও তথাপি তেওঁ খাবলৈ লৈছে ধৈৰ্য ধৰক তেওঁ নিজৰ অভিজ্ঞতাৰ ফালৰ পৰা সকলো খুলি কব তেওঁক আমি এটা প্ৰশ্ন সুধিম তেওঁক আপোনাক আমি আমাৰ মঞ্চলৈ আমন্ত্ৰণ জনালো আপোনাৰ অনুভৱটো কওক কেনেকুৱা লাগিছে আহি একদম ভাল লগা নাই ভাবে একদম ভাল লগা নাই ভাবে থাকিব নোৱাৰে বহুত ফেন এখন চলোৱা নাই কেমেৰা পাৰ্চন কি মানুহ আনিলি তই থাকিব পৰা নাই কৈছে গৰমত দাদা অলপ ভাষাৰ ব্যৱহাৰটো ভালকে কওক আমাৰ এচনটো ভাল কওক আমাৰ সমগ্ৰ আমাৰ সমাজে চাব ভিডিঅ'টো সেইকাৰণে ভালকে কথাটো কব বুলি আশা ৰাখিলো দেই তেনেহলে আমি আহিছো আমাৰ কেইবাটাও প্ৰশ্ন আপোনালৈ আমি লিখি আনিছো প্ৰথম প্ৰশ্নটো তাকে আপোনাক সুধিবই লৈছো আমি সকলোৱে জানো আপোনাক আমি জানো সকলো আপুনি এজন ৰোমিঅ জুলিয়েট আছিলে একদম ধুনীয়া জীৱন যাপন কৰি আছিলে আমি সুসুদা বুলি সকলোৱে আপোনাক লাগিছিলো চৰি আমি সুসুদা বুলি সকলোৱে আপোনাক আমি লাগিছিলো আপুনি মানে পটককে এই সুসুদাৰ পৰা পটককে মানে আপুনি দেৱদাস কেনেদৰে হৈ গল কি হৈ গল কথাটো আমাৰ মানে আপুনি বিৱৰি গলে আমি ভাল পাম আমাৰ সকলোৱে আপোনাৰ বিচাৰি আছে আপোনাৰ পৰিৱৰ্তনটো ঘপককে আহিল ক'ব বা কেনেদৰে আহিল আপুনি যেন ক'লে আমি ভাল পাম মোক সেইটো কথা সুধি নাথাকিব কথা অলপ চাই চিতি সুধিবি মোক সেইটো কথা সুধি নাথাকিব কথা অলপ চাই চিতি সুধিবি कौन है ये लोग कहां से आते हैं নহ'লে মই উঠি যামগৈ দেই ইয়াৰ পৰা চৰি তেওঁ অমান্তি হৈছে আমাৰ প্ৰশ্নৰ উত্তৰ দিবলৈ তেওঁ এইটো বেয়া পাইছে আমি বুজিছো আমি আৰু এইটো প্ৰশ্ন সুধি তেওঁক আমি মাথা গৰম নকৰো সেইকাৰণে আমি আমাৰ দ্বিতীয় প্ৰশ্নলৈ আমি আগবাঢ়িছো ভিডিঅ'টো চাই থাকক দেই অকমান খাই লওঁ একদম ভাল নালাগে আমন্ত্ৰিত যি ব্যক্তিয়ে শিখৰ শাখাৰ কথা কৈ আছে গম পাইছো আমি চব বুজি আছো আমাৰ আমন্ত্ৰিত আজি অতিথিয়ে শিখৰ সেৱন কৰি আছে আমি সেইবাবে অলপ কণ্টেক্ট বিৰতি লৈছিলো আমি আকৌ আগবাঢ়িছো আমাৰ পুনৰ অনুষ্ঠানৰ মাজলৈ আৰু প্ৰথম পোনপোনীয়াকৈ আপোনালোকৰ এতিয়া দ্বিতীয় প্ৰশ্ন আগবঢ়াইছো যে আপুনি সেই সুসুদাৰ পৰা আমি কবলগীয়া হৈছে সুসুদাৰ পৰা আপুনি এতিয়া দেৱদাসলৈ পৰিৱৰ্তন হল আপোনাৰ জীৱনটো এতিয়া জীৱনটো পাৰ্থক্যবোৰৰ কথা অলপ আমাক বিৱৰি গলে আমি ভাল পাম আপুনি কৈ যাওক ধুনীয়া প্ৰশ্ন সুধিবলৈ ললিও তহঁতি থেংক ইউ আগতে জানো নহয় গম পাইছো আগতে মই শুই উঠিয়ে চাহ খাওঁ চাহ খাই সেইটো চিঞৰ আমি খাওঁ বৰ্তমান চবেই খাওঁ এতিয়া মই শুই উঠি চাহৰ সলনি
চুলাই খাওঁ yes গম পাইছো তেওঁ কৈছে তেওঁ আগতে চাহ খাইছিলে শুই উঠি চাহ খাইছিলে কিন্তু এতিয়া চুলাই খা বুলি কৈছে সেয়া তেওঁ চুচুদাৰ পৰা দেৱদাসলৈ হোৱা পৰিৱৰ্তন কি হৈছে আগতে মই ভাত খাওঁ ভাত খাই উঠি মই তামোল এখন খাওঁ অ এতিয়া তামোলৰ সলনি মই শিখৰ খাওঁ কেপি গোল খাওঁ চিগনেচাৰ খাওঁ বিমল খাওঁ যি আছে গোট খাওঁ মই এভৰিথিং তেওঁ কৈছে আপোনাক শুনিছে না সকলোৱে তেওঁ নিজ হাতে কৈছে যে তেওঁ আগতে ভাত খাই উঠি তামোল খাইছিলে কিন্তু তাৰ পৰিৱৰ্তে তেওঁ এতিয়া শিখৰ খায় চিগনেচাৰ খায় কিবা কেপি গোল খায় দেখিছে না ৰাইজ আৰু কওকচোন পৰিৱৰ্তনটো আপোনাৰ কেনেদৰে হৈছে আগতে মই দোকানলৈ ওলাই যাওঁ দোকানলৈ ওলাই গ'লে চিপছ খাওঁ বিস্কুট খাওঁ মৰ্টন খাওঁ আৰু সেই যে 15 টকীয়া এইটো আমুল তাজা খাইছিলে আমাৰ দেৱদাসে এতিয়া কি হ'ল জানে এতিয়া মই সেইবিলাকৰ সলনি এটা চিগাৰেট খাওঁ কেতিয়াবা মোৰ পইচা পাতি নাথাকিলে মই বিড়ি এটা চাইৰাছ গম পালে তেওঁ এই দেৱদাসে আমাৰ আজি অতিথিয়ে চুচুদাৰ পৰা দেৱদাসলৈ সলনি হয় তেওঁ আজি এই কি খাবলৈ ধৰিছে চিগাৰেট খাইছে বান্ধৱী খাইছে দেৱদাসৰ অৱস্থা ইমানে বেয়া হৈছে আৰু পৰিৱৰ্তনৰ কথা কোৱা পাৰ্থক্যৰ কথা কোৱাৰ বাবে আমি তেওঁক একদম ধুনীয়াকে হাস্য কৰি জনাইছো তেওঁ যে এইখিনি কথা ধুনীয়াকে ক'লে ভদ্ৰভাৱে ক'লে প্ৰিয় দৰ্শকসকল আমি এই ৰ'দৰ বাবে আমি আমাৰ পজিশ্যনটো অলপ পাৰ্য মানে চেঞ্জ কৰিলো এই চেঞ্জ কৰি আমি দুইজন আকৌ একে মুখামুখিকে আমি বহি লৈছো আৰু তেওঁৰ পৰা আমি বহুত কথা শুনিবলৈ আছে আমি অভিজ্ঞতা তেওঁ আমি জানিবলৈ আছে সেইবাবে আমি আকৌ আমাৰ ভিডিঅ'টো পুনৰ আৰম্ভ কৰিছো চাই থাকক হৈ যাওক আমাৰ দেৱদাস দা আগতে কি হয় জানানে গম পাইছো আগতে মই একদম মানে চেহেৰা পাতি একদম বেলেগ ধুনীয়া আছিলে একদম সদল সফল মানে আমি দেখিছো এতিয়া মই এতিয়া কি হলো জানানে শুকান জেউৰা খুটি তেওঁ দেৱদাস আমাৰ চুচুদাৰ দেৱদাসে কৈছে যে তেওঁ সজল সফল উত্থাম একদম ডাঙৰ ব্যক্তি আছিল কিন্তু এতিয়া আপোনাৰ দেখক আমাৰ কেমেৰা পাৰ্চন গহীন চন্দ্ৰই ওচৰলৈ আনি তেওঁক দেখাব কিমান শকত আবদৰ পৰা শুকান জেউৰা খুটিলৈ তেওঁ পৰিৱৰ্তন হৈছে তেওঁ পৰিৱৰ্তন ঘটিছে আগতে শকত আপদ আমি নিজে দেখিছো আমি নিজ চকুৰে তেওঁ আগতে দেখিছো কিমান শকত ডাঙৰ মানুহ আছিলে কিন্তু তেওঁ এতিয়া পৰিৱৰ্তন ঘটি তেওঁ এতিয়া শুকান জেউৰা খুটিলৈ পৰিৱৰ্তন হৈছে এয়া আমাৰ দেৱদাসৰ পৰিৱৰ্তন প্ৰিয় দৰ্শকসকল আমি খন্তেক 30 ছেকেণ্ড আপোনালোকৰ পৰা বিৰতি লৈছো যিহেতু আমাৰ আজি এই অনুষ্ঠানটোৰ পজিশ্যনটো গম পাইছে যিহেতু এটা ৰাস্তাৰ কিনাৰত আমি নেটটো পায় পাব ৰ'ব মই এটা কৈ আছো ইয়াৰ মাথাটো একদম গ'ল দেৱদাস হোৱাৰ পৰা মাথাত একোৱে নাই যেতিয়া কথা সুধি দিয়ে প্ৰিয় দৰ্শক আমি এটা বিৰতি লৈছো যিহেতু গম পাইছে ভাদ মাহ আৰম্ভ হৈ গ'ল সেইকাৰণে আপোনালোকে আমাৰ আগবঢ়োৱা এডভাৰটাইজটো চাই লওক ভাদ মাহত মগুমাহ কাতি মাহত মাটিমাহ ভাদ মাহত মগুমাহ কাতি মাহত মাটিমাহ পুনৰ বিৰতিৰ পিছত আমি আকৌ আমাৰ অনুষ্ঠানৰ মাজলৈ আগবাঢ়িছো প্ৰিয় দৰ্শকসকল আমি আজি আমাৰ দেৱদাসক পোনপটীয়াকৈ আমাৰ তৃতীয় প্ৰশ্নটোৰ পদটো আগবঢ়াইছো তেওঁ তৃতীয় প্ৰশ্নটো হৈছে দেৱদাস দা আপোনাৰ পুনৰ আকৌ আপুনি হৈ গ'ল এপাৰ দেৱদাস এটা চেপ্টাৰ আপুনি লুটিয়াই আপোনাৰ দেৱদাস হৈ গ'ল কিন্তু আপোনাৰ পুনৰ আকৌ ইচ্ছা যায়নে মন যায়নে পুনৰ প্ৰেমত কৰিবলৈ মন যায়নে আকৌ নিজৰ আকৌ ছোৱালী ভাল পাবলৈ মন যায়নে আপোনাৰ অয়ত যাবলৈ ডেটিঙত যাবলৈ কিবা চান মুনত যাবলৈ কিবা আকৌ ইচ্ছা যায়নে মন যায়নে কেতিয়াবা ৰাতি ভাবেনে কি কয় আপুনি এই বিষয়ে কি কয় আপুনি तू केले तेजस्वी लोग हैं हमारे पास कितने शानदार এইবোৰ মোৰ পাৰ্সোনাল কথা তো ইমান ডিটেইলছ কিয় লাগে তোক নহয় দেৱদাস দা আপোনাৰ মাথা গৰম কৰি থাকিবি মোক খুব খং উঠি থাকে মানে আমি সকলোৱে গম পাইছো সেইকাৰণে তেওঁ উত্তৰটো দিবলৈ কিন্তু অমান্তিক ঘটিছে কি পাইছে কিন্তু মই বেয়াকে সোধা নাই আমি বেয়াকে সোধা নাই তেওঁ অমান্তিক কৰিছে সেইবাবে এই প্ৰশ্নটো ইমানতে সামৰণি মাৰিলো এই প্ৰশ্নটো উত্তৰ দিবলৈ তেওঁ কোনো ইচ্ছা প্ৰকাশ কৰা নাই আমি ডাইৰেক্ট আমাৰ 4 নম্বৰ প্ৰশ্নলৈ আহিছো আৰু 4 নম্বৰটো প্ৰশ্নটো আৰু তেওঁ সুধিলে আমি আমাৰ প্ৰয়াস কৰিছো যদি তেওঁ ইচ্ছা যায় তেওঁ ক'ব নকলেও আমাৰ ইমান আমি তেওঁ আমনি নিদিওঁ তেওঁ প্ৰিয় দৰ্শকসকল তেওঁ যিহেতু ব্যস্ত মানুহ তেওঁ ফোনটা আহিছে সেইকাৰণে আমি ভিডিঅ'টো ইমানে স্থগিত কৰিছো হেল্ল' ক বা তই এই ভটাগুটি ফেক্টৰীত টেগাই পেলাই দিবি
তাৰপিছত এইফালে গাভৰু টেঙাই পেলাবি তাৰ পৰা আৰু লাহিঙত টেঙাই পেলাই দিবি আৰু পইচা যিমান আছে কালেকশ্যন কৰি লৈ আহিবি হা হ'ব এতিয়া মই এটা ইণ্টাৰভিউত আছে মানে এতিয়া ফোন কৰি থাকিবি প্ৰিয় দৰ্শকসকল তেওঁ ইমাৰ্জেঞ্চি ফোন এটা আহি গৈছিলে সেইকাৰণে আমি ভিডিঅ'টো ইয়াতে আকৌ আমি আৰম্ভ কৰিছো আমাৰ প্ৰশ্নৰ মাজলৈ প্ৰশ্নটো কোৱাৰ আগতে আপোনাক এটা কথা সুধো আপুনি যদি বেয়া নাপায় আমি পটককে শুনি পালো আপুনি বেয়া নাপাব দেৱদাস দা পটককে শুনি পালো কিবা আমি বাঁহৰ কথা শুনি পাইছো কিবা বাঁহৰ লগত আপোনাৰ সম্পৰ্কটো কি তাৰ বিষয়ে আমি অলপ জানিবলৈ আগ্ৰহ প্ৰকাশ কৰিছো যদি ক'ব পৰা হয় আপুনি আমাক ক'ব পাৰে আমাৰ ৰাইজেও গম পাব আচ্ছা এতিয়া মই এজন একদম খুব মানে বাঁহৰ একদম ভাল বিজনেছমেন হয় এতিয়া মোৰ বাঁহে মানে জীৱন বাঁহৰ পৰাই মই এতিয়া চলি আছো আৰু আপোনাৰ মানে চাপ্লাই যায় নে অসমৰ মই অসমৰ মানে অসমৰ গোটেই চুকে কোণে মানে গোটেইখন মোৰ পৰাই চাপ্লাই যায় বাঁহৰ যিমান য'ত যি হয় মানে বিয়া হওক সকাম হওক মিকাম হওক কাৰোবাৰ ক'ৰবাত কিবা এটা দৰকাৰ হ'ল বাঁহৰ চাপ্লাইটো একদম মোৰ পৰাই যায় অতি সুন্দৰ তেওঁ কৈছে দেৱদাসে কৈছে প্ৰিয় দৰ্শকসকল আপোনালোকৰ যদি কিবা বাঁহৰ প্ৰয়োজন হয় তেওঁ ইয়াক কণ্টেক্ট কৰিব পাৰে আমি কণ্টেক্ট নাম্বাৰ আমাৰ মোৰ কণ্টেক্ট নাম্বাৰটো দি দিবি স্ক্ৰীনত দি দিবি তেওঁ কৈছে নিজে কৈছে তেওঁৰ কণ্টেক্ট নাম্বাৰ আমাৰ ভিডিঅ'টোৰ তলত থাকিব ভিডিঅ'টোৰ তলত থাকিব তেওঁ বাঁহৰ বিজনেছ কৰে যিহেতু কাৰোবাক যদি দৰ্শকসকলক বাঁহৰ প্ৰয়োজন হয় এওঁ কণ্টেক্ট কৰিব পাৰে কম দামত বাঁহৰ আপোনাৰ অভাৱ দূৰ কৰিবলৈ এওঁ আমাৰ মাজত উপস্থিত হৈছে সেইবাবে আমি আপোনাৰ তেওঁৰ বাবে এজন সাতটামানি বজাইছো দেই বুজিলা যে মোক ইমান প্ৰশ্ন সুধিলে মই তহঁতক এটা প্ৰশ্ন সুধিব কোনো মানে প্ৰব্লেম নাই সুধিব যদি ইমান দেৰি যে মোক বহাই থলি ইণ্টাৰভিউ ললি বহুত কথা সুধিলি কিছুমান মই ভাল পাইছো কিছুমান বেয়াও পাইছো দেই থাকিবই একদম বেয়া পাইছো এতিয়া তহঁতি হেৰি কাম এটা কৰ যা খোৱা ব্যৱস্থাটো কৰ মোৰ ডিঙি চিঙি শুকাই গৈছে যিকোনো নাখাওঁ আকৌ এই ব্লাইণ্ড আইচ পৰা এটা ফুল এটা লিখি शाबाश बेटा बहुत बढ़िया मुन्ना আমাৰ পিছফালে আমাৰ চিকেন লাগিব গম পাইছো আমাৰ পিছফালে ৰুমত এইবোৰ সকলো যা যোগাৰ কৰা হৈছে আপোনাক ধুনীয়াকে আমি তাত বহাই আপোনাক সহায় পঠিয়াম কিন্তু এতিয়া বৰ্তমান ইয়াত আমি প্ৰিয় দৰ্শকসকলৰ মাজত আমি দেখুৱাব নোৱাৰো কাৰণ আমাৰ ব্লাইণ্ডাৰ স্প্ৰাইট সেইবোৰ আমাৰ ইয়াৰ ভিডিঅ'ত উপলব্ধ নহয় সেইকাৰণে আমাৰ এইবোৰ পিছৰ ঘৰত হ'ব আজি ভিডিঅ'টো মানে এওঁ অহাৰ বাবে আমি বহুত ভাল পালো বহুত নানা প্ৰশ্ন সুধিলো এওঁ ক'লেও আপোনালোকেও গম পালে সকলো কথা খুলি কোৱা নাই যদিও আমি খুলি ক'বলৈ আমাৰ নেক্সট ভিডিঅ'ত আহিব বৰ্তমান আজি ইমানতে আমি সন্তুষ্ট থকা ভাল বেছি আমনি দিয়া আমি বেয়া হ'ব কাৰণ গৰম দিন যিহেতু তেওঁ মাথা গৰম উঠিলে কিন্তু আমাৰ অনুষ্ঠান ভাঙি যাব পাৰে সেইকাৰণে আজি ভিডিঅ'টো ইমানতে সমাপ্তি কৰিছো পুনৰ আকৌ আমি নতুন কথাৰ মাজলৈ আমি পুনৰ নতুন ভিডিঅ' আকৌ আহিম আপোনালোকে ভিডিঅ'টো শেষলৈ চাব বাই বাই আকৌ পুনৰ ভিডিঅ'ত আমি মতলব নাই একে মুখেৰে একেখন চুলিয়ে একেটা কেমেৰা পাৰ্চনে পুনৰ লগ পাইছো বাই বাই